যিমান পোষ্ট আহি আছে এই পোষ্ট খালী যিটো ভেকেঞ্চি চাকৰি এই চাকৰিটো আমি কোকৰাঝাৰৰ মানুহে ইয়াত নাপাব, বাক্সাৰ মানুহে ইয়াত নাপাব, ওদালগুৰি মানুহে ইয়াত নাপাব। এই চিৰাং জিলাৰ যুৱক যুৱতীসকলকে লৈ পেলাই এই ভেকেঞ্চি পোষ্টৰ এগেইনষ্টত চাকৰিটো দিয়া হ'ব আমি চৰকাৰ অহাৰ পিছত। এইটো ভাল হৈ পোৱা নাই, ভাল হ'ব মোজাৰ কাৰণে মানে সেংগ্ৰা সিখ্লাफोर যুৱক যুৱতীफोरनो बेबादि सिस्टेमाव जोङो साख्रिखौ होगोन। এইবাराव आगोलावथ' जेनेबा चिराङाव क'क्राझाराव मावहैदोंमोन, सोरबा क'क्राझाराव चिराङाव साख्रि मोनफैदोंमोन, बेबादि जों खालामला। चिरां जिल्लानि सिङाव थानाय जेसेबां पस्ट खालि दङ बेखौ चिरांनिनो सेंग्रा सिख्लाफोर जुबक जुबतीफोरनो साख्रिखौ होनाय जागोन बाहेरानिफ्राय फैदोंब्ला। खिन्थु चिराङाबो क'क्राझाराव थांनो मोननाय नंला, चिराङाबो बाक्सायाव थांनो मोननाय नंला, बाक्सानाबो चिराङाव फैनो मोननाय नंला। जायगायावनो साख्रिखौ होनाय जाबाय बिथांमोननि बिटिसि सेक्रेटारिखौ साख्रिखौ बेलेग, खिन्थु এই থার্ড গ্রেড ফোর্থ গ্রেডৰ চিৰাং জিলাৰ যিমান পষ্ট খালী হ'ব 40টা ডিপাৰ্টমেণ্টত চিৰাঙৰ মানুহ পাব, বেলেগে নাপাব। এনেকুৱা তো আমি এতিয়া চৰকাৰ আহক আৰু একটা কথা ক'ব লাগিব। আমাৰ বৰ্ডকার প্ৰেসিডেন্ট আগতে কৈছিল যে কিছুমান অঞ্চলত অকল গোৰ্খা নহয়, কিছুমান অঞ্চলত গোৰ্খা অঞ্চলেই হওক বা ক'ৰবা হয়তো ৰাজবংশী এলেকাই হওক আৰু বড়ো অঞ্চল, আদিবাসী অঞ্চল, মুছলিম অঞ্চলত সব জায়গাত নহয়, কিছুমান এৰিয়াত বহুত নটিচ দিছে যে ইলেকশ্যন কৰিব লাগে। ইলেকশ্যন खालामनांगौ होननानै बर'फोरनि माखासे ओनसोलावबो, मुस्लिमफोरनि माखासे ओनसोलावबो, आदिबासिनि माखासे ओनसोलफ्राव प्रमद बर'आ नटिस खालामो इलेकसन खालामनाय जागोन होननानै। दा आङो इलेकसन কৰি নটিচ দিছে, সেইকাৰণে আমি এতিয়া বিপিএফ দলৰ পৰা এনেকুৱা কৈ আহিছোঁ যে যদি ইলেকশ্যন কৰে বড়োই হোক, মুছলিমেই হোক বা আদিবাসী বা গোৰ্খাই হোক বা ৰাজবংশী হোক, আপোনালোকে য'ত যেনেকৈ আছে ইয়াতেই থাকক, ইলেকশ্যন কৰিলেও ক'ৰবাত যাব নালাগে, জাগাতে থাকক। আমি আজি যদি ইলেকশ্যন কৰিছে অহাকালি আমি আহি পেলাই আপোনালোকৰ থকাৰ ব্যৱস্থাটো এই অঞ্চলতে কৰি দিব। खारनो नाङा इलेकसन खालामदोंब्ला जायगायाव था, जोङो नेक्स्ट दिना फैनानै थानायनि बेबस्था खालामनांगौ, কোনো ফলাফল নালাগে। যদি সঁচাকৈ ইলেকশ্যন কৰে প্ৰমোদ বড়োৱে কোনো বেলেগ জাগাত থাকিব যাব নালাগে, জাগাতে তাত। এইটো কথা কিয় কৈছে আমি, বেফোৰ কথাবোৰ এইবিলাক কথা আমি কিয় কৈছে, তাৰমানে 2023 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিমান জাতি জনগোষ্ঠী আছে এই অঞ্চলত সবে ব্ৰিটিছৰ বাসিন্দা বুলি ভাৰত সংবিধানৰ, ইণ্ডিয়ান কনষ্টিটিউশ্যনত স্পষ্টভাৱে লিখা আছে, 2023 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল এই অঞ্চলত আছে, আদিবাসী হ'ব পাৰে বা মুছলিম হ'ব পাৰে বা বড়ো হ'ব পাৰে বা পুৰুষ ৰাজবংশী, নাথ যোগী বা সূত্ৰধৰ বা বঙালী বা নেপালী, যিমান মানুহ আছে সব ব্ৰিটিছৰ বাসিন্দা। সেইকাৰণে আপোনালোকে কোনো জাগাত যাব দৰকাৰ নাই। আমি আহিলে আমিতো মাটিৰ পাট্টা দি আছে, যিমান পাৰে দি আছে, হয়তো এই অঞ্চলত মাটিৰ পাট্টা দিয়াটো হয়তো কমপ্লিট হোৱা নাই, সবেই পাব, মুছলিমো পাব, আদিবাসীও পাব, ৰাজবংশীও পাব, বড়োও পাব, গোৰ্খাও পাব, বেংগলীও পাব, সব জাতিৰ মাটিৰ পাট্টা পাব। আমি ইলেকশ্যন নকৰিব খাকো, আমি মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থাটোহে লৈ আছে।